হাউচৱাইফ শব্দটো এটা চিম্পল শব্দ নহয়। হাউচৱাইফ শব্দটো এটা চিম্পল শব্দ নহয়। হাউচৱাইফ বুলি ক'লে কেৱল ঘৰত কাম কৰা গৰাকীক নুবুজায়। হাউচৱাইফ কেতিয়াও কাৰোৰ কাৰণে মূল্যহীন হ'ব নোৱাৰে। কাৰণ কি জানেনে? কাৰণ হাউচৱাইফ সদায় স্পেচিয়েল। প্ৰত্যেক ঘৰৰ প্ৰতিগৰাকী হাউচৱাইফ প্ৰতিজন মানুহৰ বাবে বহুত বেছি স্পেচিয়েল। যেতিয়া এগৰাকী হাউচৱাইফে নিজৰ স্বামী, নিজৰ ল'ৰা ছোৱালী, শহুৰ শাহুৰৰ দায়িত্ব লোৱাৰ উপৰিও একেলগে ঘৰৰ সকলো কাম চম্ভালি লৈ পৰিয়ালৰ ভালৰ কাৰণে চিন্তা কৰে আৰু তেওঁ সেই গুণখিনি দেখি বুজিও তেওঁক যদি কোনেও এপ্ৰিচিয়েট নকৰে, তথাপিও তেওঁৰ মনত কাৰোৰ প্ৰতি আক্ষেপ নাথাকে। নিজৰ কৰ্তব্য শেষ কৰি মুখত এটি মিঠা হাঁহি লৈ নিজেই নিজক সান্তনা দি সেই নিশাটোৰ বাবে বিন্দাছ হৈ যায়। কাৰণ তেওঁ ভাবে তেওঁ যাতে আকৌ ৰাতিপুৱা সোনকালে উঠি সময়মতে সকলো কাম নিয়াৰিকৈ কৰি যাব পাৰে আৰু পৰিয়ালৰ মানুহক সুখী কৰিব পাৰে। এয়াই হৈছে এগৰাকী হাউচৱাইফ। যদি কেনেবাকৈ এদিন মাত্ৰ এদিনৰ কাৰণে হাউচৱাইফগৰাকীয়ে ছুটি লৈ লয়, তেতিয়া সকলো ৰৈ যাব, একো ঠিক হৈ নাথাকিব। ৰৈ যোৱাটো বহুত দূৰৰ কথা, সকলোবোৰ শেষ হৈ যাব। হাউচৱাইফ এগৰাকী সাধাৰণ মহিলা হ'ব পাৰে, কিন্তু তেওঁৰ সমান কোনো হ'ব নোৱাৰে। তেওঁ 10খন হাতৰ অধিকাৰী হৈ থাকে। এগৰাকী হাউচৱাইফ নিজেই নিজৰ মাজত এগৰাকী দুৰ্গা মা হৈ জীয়াই থাকে। শেষত এটা কথা কওঁ, হাউচৱাইফ বুলি কোনেও কাকো অৱজ্ঞা নকৰিব। তেওঁক মৰম দিয়ক, ভালপোৱা দিয়ক আৰু সন্মান দিয়ক। সেইখিনি বিচাৰে এগৰাকী মহিলাই। তেওঁলোকক বহুত বেছি একো নালাগে। তেওঁলোকৰ বাবে সেইখিনিয়ে জীৱনৰ মূল্যৱান সুখ। ভালে থাকক আৰু সুস্থ হৈ থাকক পৃথিৱীৰ সকলোগৰাকী হাউচৱাইফ। ধন্যবাদ।